নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বাৰ্থ এনিভাৰ্চাৰী আছে আৰু এতিয়া মই ফ্ৰেণ্ডছৰ লগত আহি আছোঁ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধিক্ষেত্ৰ জালুকবাৰীত আছে জিমটো আপোনালোক সকলোৱে জানে আহিছে চাগে বহুতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ গেটৰ লগতে আছে এইটো সমাধিক্ষেত্ৰ আৰু সেইকাৰণে আমি সকলোৱে ক্লাছৰ পিছতে এনেকৈ আহিছোঁ এতিয়া 4টামান বাজিলে সেইকাৰণে এতিয়া আহিলোঁ আৰু আজি তেওঁৰ বাৰ্থ এনিভাৰ্চাৰীৰ কাৰণে বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে আৰু এতিয়া আমি আহি আছোঁ এই ভিতৰলৈ মিউজিয়াম টাইপত আছে এইটো তেওঁৰ জীৱনকালৰ বিভিন্ন মুহূৰ্তবোৰ এনেকৈ ইয়াতে ফটো বন্ধাই এনেকৈ সংগ্ৰহ কৰি ৰাখিছে বহুত ধুনীয়া লাগিছে ভিতৰত আপোনালোকে যদি অহা নাই এবাৰ আহি চাই যাব আৰু ইয়াতে এখন বহুত ধুনীয়া ফটো দেখিলোঁ যোনখনত তেওঁ আছে আৰু তেখেতৰ পুত্ৰ আৰু তেখেতৰ গ্ৰেণ্ডছন আছে এয়া চাওক আৰু এইফালে আছে তেখেতে পিন্ধা জোতা বা লোফাৰ বুলি ক'ব পাৰে তেখেতৰ এই মিউজিয়ামটো 3টা ফ্ল'ৰৰ হয় আৰু এতিয়া আমি বৰ্তমান আছিলোঁ 2nd ফ্ল'ৰত আৰু এতিয়া আমি গৈ আছোঁ 1st ফ্ল'ৰতে আৰু আমি এতিয়া আহি পালোঁ 1st ফ্ল'ৰত 1st ফ্ল'ৰতো এনেকৈ ফটোবোৰ ধুনীয়াকৈ সজাই থৈছে আৰু ইয়াৰ ভিতৰত লিফ্টৰ ব্যৱস্থা আছে আৰু আমি এতিয়া লিফ্টেদি যাম তললৈ আৰু আমি আহি এতিয়া বাহিৰত পালোহি আৰু চাওক ইয়াৰ পৰা ভিউটো কিমান ধুনীয়া লাগিছে আৰু এইফালে ফাংচন হৈ আছে আমি চাবলৈ নগ'লোঁ কাৰণ আমাৰ ঘৰলৈ ঘূৰি আহোঁতে দেৰি হ'ব বুলি আমি সোনকালে গুচি আহিলোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্টছ কৰিব বুলি আশা থাকিল